Welcome to my channel. Please subscribe the channel. আজিৰ ভিডিঅ'টো লৈ আহিছোঁ জাতীয় পতাকাৰ ওপৰত। জাতীয় পতাকাক ইংৰাজীত নেশ্যনেল ফ্লেগ আৰু হিন্দীত ৰাষ্ট্ৰীয় ধ্বজ বুলি কোৱা হয়। আমাৰ দেশৰ জাতীয় পতাকাখনৰ নাম হৈছে তিৰংগা। জাতীয় পতাকাখন সমান্তৰালভাৱে থকা তিনিটা ৰঙেৰে গঠিত। ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। মাজৰ বগা ৰঙৰ মাজত গাঢ় নীলা ৰঙৰ এটা চক্ৰ আছে। এই চক্ৰটি সাৰনাথ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। ইয়াত 24ডাল দাণ্ডি আছে। পতাকাখনৰ দিগ আৰু প্ৰস্থৰ অনুপাত 2:3। 1947 চনৰ 22 জুলাইত এই পতাকাখনক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়। এইবাৰ জানো আহক জাতীয় পতাকাৰ ৰঙৰ তাৎপৰ্যৰ বিষয়ে। জাতীয় পতাকাৰ ওপৰৰ ৰংটো হৈছে গেৰুৱা আৰু এই গেৰুৱা ৰংটো ত্যাগ আৰু সাহসৰ প্ৰতীক। মাজৰ ৰংটো হৈছে বগা ৰং। বগা ৰঙৰ তাৎপৰ্য হৈছে শান্তি আৰু সত্য। সেয়ে ইয়াত শান্তি আৰু সত্যৰ প্ৰতীক হিচাপে লোৱা হৈছে। তলৰ ৰংটো হৈছে সেউজীয়া। সেউজীয়া ৰঙৰ সম্বন্ধ আমাৰ প্ৰকৃতিৰ লগত আছে। এই ৰং উৰ্বৰতা আৰু সমৃদ্ধিৰ প্ৰতীক। এইবাৰ জানো আহক অশোক চক্ৰটোৰ তাৎপৰ্য। অশোক চক্ৰটো হৈছে ন্যায়ৰ প্ৰতীক। চক্ৰটোত থকা 24ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ 24টা আদৰ্শক দৰ্শায়।